3, 2, 1, go! হেল্ল' গাইজ তানিয়ামো ষ্টাডি বাইণ্টছ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 1 ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত দ্য ভিক্টোৰিয়া মেম'ৰিয়েল ইজ চিটুৱেটেড ইন ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ কলকাতা কুৱেশ্যন নম্বৰ 2 ইমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে অপশ্যন এ ট্ৰিপল জাম্প অপশ্যন বি লং ডিষ্টেন্স ৰান অপশ্যন চি স্প্ৰিণ্ট শ্বৰ্ট ডিষ্টেন্স অপশ্যন ডি আৰ্টলছ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি স্প্ৰিণ্ট শ্বৰ্ট ডিষ্টেন্স কুৱেশ্যন নম্বৰ 3 ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল অপশ্যন এ জিতেন্দ্ৰনাথ গোস্বামী অপশ্যন বি ৰতন টাটা অপশ্যন চি ৰতন থিয়াম অপশ্যন ডি অমলপ্ৰভা দাস ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ৰতন টাটা কুৱেশ্যন নম্বৰ 4 নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত অপশ্যন এ বৰোডা অপশ্যন বি চুৰাট অপশ্যন চি মেহছানা অপশ্যন ডি আহমেদাবাদ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি আহমেদাবাদ কুৱেশ্যন নম্বৰ 5 MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো হৈছে অপশ্যন এ লোকেল এছেট ডেভেলপমেণ্ট অপশ্যন বি লোকেল এৰিয়া ডেভেলপমেণ্ট অপশ্যন চি লিডিং এছেট ডেভেলপমেণ্ট অপশ্যন ডি লোকেল এৰিয়া ডিষ্ট্ৰিবিউশ্যন ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি লোকেল এৰিয়া ডেভেলপমেণ্ট কিয়নো MPLADৰ সম্পূৰ্ণ ৰূপটো হৈছে মিনিষ্টাৰ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট এইকাৰণে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি লোকেল এৰিয়া ডেভেলপমেণ্ট LADৰ সম্পূৰ্ণ ৰূপ কুৱেশ্যন নম্বৰ 6 কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় অপশ্যন এ ভোগেশ্বৰ বৰুৱা অপশ্যন বি মনালিছা বৰুৱা অপশ্যন চি হিমা দাস অপশ্যন ডি ৰাধা গোবিন্দ বৰুৱা ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ভোগেশ্বৰ বৰুৱা কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে অপশ্যন এ ধিৰাক অপশ্যন বি বক্সিৰহাট অপশ্যন চি ডিমাপুৰ অপশ্যন ডি যোৰহাট ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ধিৰাকে অসম আৰু অৰুণাচল এই দুইখন ৰাজ্যক সংলগ্ন কৰিছে কুৱেশ্যন নম্বৰ 8 ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল অপশ্যন এ জামচংগা নামপুই অপশ্যন বি আনন্দৰাম বৰুৱা অপশ্যন চি হেমচন্দ্ৰ বৰুৱা অপশ্যন ডি পাৰ্বতী প্ৰসাদ বৰুৱা ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি আনন্দৰাম বৰুৱাই হৈছে অসমৰ প্ৰথম ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ব্যক্তি কুৱেশ্যন নম্বৰ 9 প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ উত্তৰটো কোনে আগবঢ়াইছিল অপশ্যন এ বেঞ্জামিন ফ্ৰেংকলিন অপশ্যন বি মাইকেল ফেৰাডে অপশ্যন চি ছাৰ আইজাক নিউটন অপশ্যন ডি এলবাৰ্ট আইনষ্টাইন ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি ছাৰ আইজাক নিউটন কুৱেশ্যন নম্বৰ 10 জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি অপশ্যন এ নাইৰোবি অপশ্যন বি আৰাৰে অপশ্যন চি কাইৰো অপশ্যন ডি খাৰ্টুম ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি আৰাৰে হৈছে জিম্বাবৱেৰ ৰাজধানী চহৰ কুৱেশ্যন নম্বৰ 11 সংযুক্ত আৰৱ এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইউনাইটেড আৰৱ এমিৰেটছ UAE অপশ্যন এ ৰুবল অপশ্যন বি ডিনাৰ অপশ্যন চি দিৰহাম অপশ্যন ডি শ্বেকেল ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি দিৰহাম কুৱেশ্যন নম্বৰ 12 কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত অপশ্যন এ তেজপুৰ আৰু কলিয়াবৰ অপশ্যন বি নগাঁও আৰু যোৰহাট অপশ্যন চি যোগীঘোপা আৰু পঞ্চৰত্ন অপশ্যন ডি ডিব্ৰুগড় আৰু ধেমাজি ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি যোগীঘোপা আৰু পঞ্চৰত্ন কুৱেশ্যন নম্বৰ 13 আহোম ৰাজ্যৰ শেষ ৰজাজন কোন আছিল অপশ্যন এ চন্দ্ৰকান্ত সিংহ অপশ্যন বি যোগেশ্বৰ সিংহ অপশ্যন চি কমলেশ্বৰ সিংহ অপশ্যন ডি পুৰন্দৰ সিংহ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি পুৰন্দৰ সিংহ কুৱেশ্যন নম্বৰ 14 লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল অপশ্যন এ বাঁহী অপশ্যন বি অৰুণোদয় অপশ্যন চি জোনবিৰি অপশ্যন ডি জোনাকী ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ বাঁহী
কুৱেশ্যন নম্বৰ 15 বেংকক কোনখন দেশৰ ৰাজধানী চহৰ অপশ্যন এ দক্ষিণ কোৰিয়া অপশ্যন বি ফিলিপাইন অপশ্যন চি ইণ্ডোনেছিয়া অপশ্যন ডি থাইলেণ্ড ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি থাইলেণ্ড থাইলেণ্ড হৈছে বেংককৰ ৰাজধানী কুৱেশ্যন নম্বৰ 16 গোপীনাথ বৰদলৈৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল অপশ্যন এ বিমলা প্ৰসাদ চলিহা অপশ্যন বি শৰৎ চন্দ্ৰ সিং অপশ্যন চি বিষ্ণুৰাম মেধি অপশ্যন ডি গোলাপ বৰবৰা ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি বিষ্ণুৰাম মেধি কুৱেশ্যন নম্বৰ 17 অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল অপশ্যন এ যোৰহাট অপশ্যন বি গুৱাহাটী অপশ্যন চি শিলচৰ অপশ্যন ডি ডিব্ৰুগড় ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ডিব্ৰুগড় কুৱেশ্যন নম্বৰ 18 নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী অপশ্যন এ গুৰুগ্ৰাম অপশ্যন বি নন্দীগ্ৰাম অপশ্যন চি ছেকেন্দ্ৰাবাদ অপশ্যন ডি ধানবাদ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ গুৰুগ্ৰাম গুৰুগ্ৰাম দিল্লীৰ বেছি ওচৰ কুৱেশ্যন নম্বৰ 19 মাৰ্গাৰেট থেটচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল অপশ্যন এ নিউজিলেণ্ড অপশ্যন বি কানাডা অপশ্যন চি ইজৰাইল অপশ্যন ডি ইংলেণ্ড ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ইংলেণ্ড কুৱেশ্যন নম্বৰ 20 ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে অপশ্যন এ পানামা খাল অপশ্যন বি বেৰিং প্ৰণালী অপশ্যন চি সুৱেজ খাল অপশ্যন ডি পক প্ৰণালী ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি বেৰিং প্ৰণালী ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগক বেৰিং প্ৰণালী বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 21 তলৰ কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয় অপশ্যন এ বাংগালুৰু অপশ্যন বি চেন্নাই অপশ্যন চি মুম্বাই অপশ্যন ডি কোচিন ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ বাংগালুৰু বাংগালুৰু সাগৰৰ পাৰত অৱস্থিত নহয় কুৱেশ্যন নম্বৰ 22 তলৰ কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী NHAIৰ ফাষ্টেগ টোলৰ পৰা ৰেহাই দিয়া হয় Which of the following basically is exempted from NHAI FASTag tolls? Option A ambulance, option B petroleum tanker, option C বয়োজ্যেষ্ঠ নাগৰিকৰ ব্যক্তিগত বাহন, option D প্ৰতিৰক্ষা কৰ্মীৰ ব্যক্তিগত বাহন। ইয়াৰে শুদ্ধ উত্তৰ হৈছে option number A ambulance. এম্বুলেন্সৰ কোনো টেক্স লোৱা নহয় ফাষ্টেগ টুলত Question number 23 অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত অপশ্যন এ গুৱাহাটী অপশ্যন বি যোৰহাট অপশ্যন চি তেজপুৰ অপশ্যন ডি নগাঁও ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি তেজপুৰ Question number 24 তলৰ কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত অপশ্যন এ সোমালিয়া অপশ্যন বি বলিভিয়া অপশ্যন চি টাছমেনিয়া অপশ্যন ডি কম্বোডিয়া ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি বলিভিয়া Question number 25 ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল অপশ্যন এ অসহযোগ আন্দোলন অপশ্যন বি ভাৰত ত্যাগ আন্দোলন অপশ্যন চি চিপাহী বিদ্ৰোহ অপশ্যন ডি আইন অমান্য আন্দোলন ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ভাৰত ত্যাগ আন্দোলন ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল Question number 26 প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল Who is the first Indian astronaut? Option A কল্পনা চাওলা Option B বিক্ৰম সাৰাভাই Option C ৰাকেশ শৰ্মা Option D ইউৰি গাগাৰিন ইয়াৰে শুদ্ধ উত্তৰ হৈছে Option number C ৰাকেশ শৰ্মা is the first Indian to go to space Question number 27 অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত Option A মাজুলী Option B গুৱাহাটী Option C নগাঁও Option D কহৰা ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি গুৱাহাটী Question number 28 তলৰ কোনগৰাকী ব্যক্তিয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে এহতীয়াকৈ নিযুক্তি লাভ কৰিছে অপশ্যন এ পিয়ুষ হাজৰিকা অপশ্যন বি জয়ন্ত মল্ল বৰুৱা অপশ্যন চি ৰণোজ পেগু অপশ্যন ডি অজন্তা নেওগ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি জয়ন্ত মল্ল বৰুৱা
কুৱেশ্যন নম্বৰ 29 কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল অপশ্যন এ 1991 অপশ্যন বি 1985 অপশ্যন চি 1980 অপশ্যন ডি 1982 ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 1982 1982ত ভাৰতবৰ্ষত দূৰদৰ্শনৰ ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল কুৱেশ্যন নম্বৰ 30 বুয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি হোৱাট ইজ দ্য প্ৰাইমেৰী প্ৰডাক্ট অফ বুয়িং কোম্পানী অপশ্যন এ বিমান বাহন অপশ্যন বি ব্ৰেকফাষ্টত ব্যৱহাৰ হোৱা শস্য অপশ্যন চি জোতা অপশ্যন ডি ঔষধ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ বিমান বাহন এয়াৰক্ৰাফ্টছ কুৱেশ্যন নম্বৰ 31 তলৰ কোনটো মৌল নহয় which of the following is not a element option a tin option b part mercury option c iodine option d quartz ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি কোৱাৰ্টছ কোৱাৰ্টছটো আমাৰ পিৰিয়ডিক টেবুলৰ এটা মৌল নহয় কুৱেশ্যন নম্বৰ 32 তলৰ কোনটো খেলত বল ব্যৱহাৰ নহয় অপশ্যন এ গল্ফ অপশ্যন বি লন টেনিছ অপশ্যন চি টেবুল টেনিছ অপশ্যন ডি বেডমিণ্টন ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি বেডমিণ্টন বেডমিণ্টনত বল ব্যৱহাৰ নহয় তাত কক ব্যৱহাৰ হয় কুৱেশ্যন নম্বৰ 33 প্ৰতি বছৰে মে' মাহৰ 8 তাৰিখে তলৰ কোনটো দিৱস পালন কৰা হয় অপশ্যন এ পৰিৱেশ দিৱস অপশ্যন বি ধপাত নিষিদ্ধ দিৱস অপশ্যন চি শ্ৰমিক দিৱস অপশ্যন ডি ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট দিৱস ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ৰেড ক্ৰছ দিৱস প্ৰতি বছৰে মে' মাহৰ 8 তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয় কুৱেশ্যন নম্বৰ 34 1994 বৰ্ষত চৰকাৰী সেৱাত ৰামন মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল অপশ্যন এ অৰবিন্দ কেজৰিৱাল অপশ্যন বি টি এন শেষান অপশ্যন চি ডক্টৰ কিৰণ বেদী অপশ্যন ডি চিন্তামণি দেশমুখ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি ডক্টৰ কিৰণ বেদী কুৱেশ্যন নম্বৰ 35 তলৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ অপশ্যন এ ভাস্কৰ অপশ্যন বি ৰোহিণী অপশ্যন চি আৰ্যভট অপশ্যন ডি ইনচাট IA ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি আৰ্যভট আৰ্যভট ইজ দ্য ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইট অফ ইণ্ডিয়া কুৱেশ্যন নম্বৰ 36 তলৰ কোনখন দেশে টাকা কাৰেঞ্চিৰে বিনিময় কৰে অপশ্যন এ নেপাল অপশ্যন বি পাকিস্তান অপশ্যন চি কম্বোডিয়া অপশ্যন ডি বাংলাদেশ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি বাংলাদেশ কুৱেশ্যন নম্বৰ 37 কোনখন দেশে ভাৰতলৈ শিঙৰ সৰ্বাধিক ৰপ্তানি কৰে অপশ্যন এ স্পেইন অপশ্যন বি মেক্সিকো অপশ্যন চি আফগানিস্তান অপশ্যন ডি ৰাছিয়া ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি আফগানিস্তান আফগানিস্তানে সৰ্বাধিকভাৱে আমাৰ ভাৰতলৈ শিং ৰপ্তানি কৰে কুৱেশ্যন নম্বৰ 38 ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ অউন কাণ্ট্ৰি অপশ্যন এ কৰ্ণাটক অপশ্যন বি জম্মু আৰু কাশ্মীৰ অপশ্যন চি ৰাজস্থান অপশ্যন ডি কেৰালা ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি কেৰালা কুৱেশ্যন নম্বৰ 39 নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত অপশ্যন এ অসম অপশ্যন বি মেঘালয় অপশ্যন চি অৰুণাচল প্ৰদেশ অপশ্যন ডি মণিপুৰ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি মেঘালয় কুৱেশ্যন নম্বৰ 40 কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জাংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত অপশ্যন এ আইজল অপশ্যন বি লুংলি অপশ্যন চি চাৰ্চিপ অপশ্যন ডি ভাইৰেংটে ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ভাইৰেংটে কুৱেশ্যন নম্বৰ 41 চাংগাই নামৰ জন্তুবিধ ক'ত পোৱা যায় অপশ্যন এ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান অপশ্যন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অপশ্যন চি নামদফা ৰাষ্ট্ৰীয় উদ্যান অপশ্যন ডি নকৰেক ৰাষ্ট্ৰীয় উদ্যান ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান ইন মণিপুৰ কুৱেশ্যন নম্বৰ 42 হাড়গিলা সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলিও জনাজাত উইটলি বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিল
অপশ্যন এ পূৰ্ণিমা দেৱী বৰ্মন, অপশ্যন বি যাদৱ পায়েং, অপশ্যন চি বীৰৱালা ৰাভা, অপশ্যন ডি ৰোহিত চৌধুৰী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এ পূৰ্ণিমা দেৱী বৰ্মন। কুৱেশ্যন নম্বৰ 43 শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে দেশৰ অধীনত প্ৰণয়ন কৰা হৈছিল। অপশ্যন এ অনুচ্ছেদ 21A আৰ্টিকল 21A, অপশ্যন বি অনুচ্ছেদ 25, অপশ্যন চি অনুচ্ছেদ 18, অপশ্যন ডি অনুচ্ছেদ 23। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অনুচ্ছেদ 21A। Article 21A it is enacted under the Right to Education Act as a fundamental right. Question number 44 অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল? অপশ্যন এ অশোকা, অপশ্যন বি সমুদ্ৰগুপ্ত, অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন ডি বিন্দুসাৰ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি চন্দ্ৰগুপ্ত মৌৰ্য। কুৱেশ্যন নম্বৰ 45 তলৰ কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? অপশ্যন এ ফাহিয়েন, অপশ্যন বি ইউএন চাং, অপশ্যন চি ভাস্কো দা গামা, অপশ্যন ডি ইবন বতুতা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ইবন বতুতা। কুৱেশ্যন নম্বৰ 46 স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল? অপশ্যন এ বল্লভ ভাই পেটেল, অপশ্যন বি মৌলানা আবুল কালাম আজাদ, অপশ্যন চি ৰাজাগোপালচাৰী, অপশ্যন ডি বি আৰ আম্বেদকাৰ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি বি আৰ আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 47 দুৰাণ লাইন কোন দুখন দেশৰ ইমাৰেকা? অপশ্যন এ পাকিস্তান আৰু আফগানিস্তান, অপশ্যন বি পাকিস্তান আৰু ভাৰত, অপশ্যন চি ভাৰত আৰু ব্ৰহ্মদ্বীপ, অপশ্যন ডি ভাৰত আৰু বাংলাদেশ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ পাকিস্তান আৰু আফগানিস্তান। কুৱেশ্যন নম্বৰ 48 ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় এই বঁটাটো হৈছে অপশ্যন এ দুৰাণ কাপ, অপশ্যন বি সুব্ৰত কাপ, অপশ্যন চি দুলীপ ট্ৰফি, অপশ্যন ডি ইৰাণী ট্ৰফি। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি সুব্ৰত কাপ। কুৱেশ্যন নম্বৰ 49 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে অপশ্যন এ অসম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, অপশ্যন বি দ্য গুৱাহাটী বেংক লিমিটেড, অপশ্যন চি অসম গ্ৰামীণ বিকাশ বেংক, অপশ্যন ডি লক্ষ্মী গাঁৱলীয়া বেংক। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি দ্য গুৱাহাটী বেংক লিমিটেড। কুৱেশ্যন নম্বৰ 50 নীতি আয়োগৰ প্ৰধান চেয়াৰমেনগৰাকী কোন? হু হল্ড দ্য পজিশ্যন অফ চেয়াৰমেন অফ নীতি আয়োগ? অপশ্যন এ ভাৰতৰ প্ৰধানমন্ত্ৰী, অপশ্যন বি ভাৰতৰ বিত্তমন্ত্ৰী, অপশ্যন চি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, অপশ্যন ডি ভাৰতৰ গৃহমন্ত্ৰী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ভাৰতৰ প্ৰধানমন্ত্ৰী, অপশ্যন এ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 51 ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয়? অপশ্যন এ প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ দ্য ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি, অপশ্যন বি ৰাষ্ট্ৰপতি গণতন্ত্ৰ দ্য প্ৰেচিডেঞ্চিয়েল ডেম'ক্ৰেচি, অপশ্যন চি সংসদীয় গণতন্ত্ৰ দ্য পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি, অপশ্যন ডি অংশগ্ৰহণমূলক গণতন্ত্ৰ দ্য পাৰ্টিচিপেটৰী ডেম'ক্ৰেচি। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি দ্য পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি সংসদীয় গণতন্ত্ৰ। কুৱেশ্যন নম্বৰ 52 বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? অপশ্যন এ লোহিত, অপশ্যন বি উকলি, অপশ্যন চি পদ্মা, অপশ্যন ডি চিয়াং। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি পদ্মা। কুৱেশ্যন নম্বৰ 53 মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্বক কি বোলা হয়? অপশ্যন এ অক্ষাংশ, অপশ্যন বি উচ্চতা, অপশ্যন চি দ্ৰাঘিমাংশ, অপশ্যন ডি বিস্তাৰ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি দ্ৰাঘিমাংশ লংগিটিউড। কুৱেশ্যন নম্বৰ 54 তলৰ যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰজিতা হোৱা নাই? অপশ্যন এ হাইড্ৰস্ফিয়াৰ পানী, অপশ্যন বি বায়'স্ফিয়াৰ পৰিৱেশ, অপশ্যন চি এটমস্ফিয়াৰ বায়ু, অপশ্যন ডি লিথস্ফিয়াৰ স্থল। ইয়াৰ কাৰেক্ট এনচাৰ আপোনালোকৰ বাবে এৰি দিছোঁ। আপোনালোকৰ কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব। কুৱেশ্যন নম্বৰ 55
ছুনামি সংঘটিত হোৱা অঞ্চল হৈছে অপশ্যন এ মহাসাগৰ, অপশ্যন বি মৰুভূমি, অপশ্যন চি উচ্চ পৰ্বত, অপশ্যন ডি গভীৰ অৰণ্য। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ মহাসাগৰ। কুৱেশ্যন নম্বৰ 56 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত তলৰ কোনটো শব্দ সন্নিৱিষ্ট নাই? অপশ্যন এ ছেকুলাৰ, অপশ্যন বি ডেম'ক্ৰেটিক, অপশ্যন চি ফেডাৰেল, অপশ্যন ডি ছ'চিয়েলিষ্ট। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি ফেডাৰেল। কুৱেশ্যন নম্বৰ 57 মুদ্ৰাবিহীনভাৱে বয়-বস্তুৰ ব্যৱসায়ৰ পুৰণি প্ৰথাটো হৈছে অপশ্যন এ পাইক ছিষ্টেম, অপশ্যন বি বিনিময় প্ৰথা, অপশ্যন চি বেংকিং ছিষ্টেম, অপশ্যন ডি ৰায়ট ছিষ্টেম। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি বিনিময় প্ৰথা দ্য বাৰ্টাৰ ছিষ্টেম। কুৱেশ্যন নম্বৰ 58 দাল বাটি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয়? অপশ্যন এ পাঞ্জাৱ, অপশ্যন বি ৰাজস্থান, অপশ্যন চি বিহাৰ, অপশ্যন ডি উৰিষ্যা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ৰাজস্থান। কুৱেশ্যন নম্বৰ 59 সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি জনা যায়? অপশ্যন নম্বৰ এ অমনিভৰাছ, অপশ্যন বি কাৰ্নিভৰাছ, অপশ্যন চি কেনিভলছ, অপশ্যন ডি হাৰ্বিভৰাছ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি হাৰ্বিভৰাছ। কুৱেশ্যন নম্বৰ 60 ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতৰ পাহাৰ ও জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে? অপশ্যন এ ষষ্ঠ অনুসূচী দ্য 6th শিডিউল, অপশ্যন বি 5th শিডিউল, অপশ্যন চি 8th শিডিউল, অপশ্যন ডি 9th শিডিউল। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ষষ্ঠ অনুসূচী দ্য 6th শিডিউল। গতিকে আজিলৈ ইমানেই। থেংকছ ফৰ ৱাচিং। প্লিজ ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তানিয়াও ষ্টাডি ভাইন্স ফৰ নেক্সট ভিডিঅ'। বাই বাই।